হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মোৰ চেনেল প্ৰাংনাছ লাইফলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ, এটা হোম টুৰ ভিডিঅ'লৈ, য'ত মই জন্ম হৈছিলোঁ। আমাৰ ঘৰখন ইয়াৰ পৰাই মই জন্ম হৈছিলোঁ আৰু ইয়াৰ পৰাই মোক বিয়া দিয়া হৈছিল। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মইনো ক'ত জন্ম হৈছিলোঁ আৰু ঘৰখন কেনেকুৱা। 1983 চনতে ককায়ে ঘৰখন বনাইছিল। ইমান ধুনীয়াকৈ আটোম টোকাৰিকৈ সকলোবোৰ ধুনীয়াকৈ বনাইছিল, খুব হেঁপাহত বনাইছিল এই ঘৰখন। ভাবিলোঁ সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ককায়ে যে ইমান ধুনীয়াকৈ সেই সময়তে ঘৰটো বনাইছিল। আৰু এতিয়া বাৰু আমি বৰ্তমান নাথাকোঁ যদিও ওচৰতে থাকোঁ। আপোনালোকে তেন্তে ভিডিঅ'টো কণ্টিনিউ কৰি যাওক, আগলৈ ধুনীয়াকৈ চাই যাওক, মই সকলোবোৰ ধুনীয়াকৈ দেখাই যাম। এয়া হ'ল আমাৰ ভাড়াঘৰখিনি, এইফালে ভাড়াঘৰখিনি আছে আৰু এয়া হ'ল গেৰেজ এইফালে যে দেখিলে। আৰু এইখন হ'ল বাৰাণ্ডাখন, য'ত আমি আবেলি বহি, লাগিলে আমি নাথাকোঁ ইয়াত, কিন্তু সকলোবোৰ আহি আমি ইয়াতে লেকচাৰ মাৰোঁ। ইয়াতে আইতা, তাৰপৰা খুৰী, মা, মই, কেতিয়াবা বৰমাও আহে। বৰমা অকণমান আগলৈ থাকে কাৰণে সদায় নাহে বাৰু, কিন্তু আমি কিজনী আহি লেকচাৰ মাৰোঁ। এতিয়াতো মই বিয়া হ'লোঁ, কিন্তু বিয়াৰ পাছত যে ঘৰলৈ আহিছোঁ, সদায় পাছবেলা এই চকীখনত আহি বহোঁহিয়ে মানে। আৰু এইফালে দেখিলে নহয়, তিনিওখন দৰ্জা, এইফালৰ পৰা এণ্ট্ৰি মাৰোঁ। এইফালে এণ্ট্ৰি মাৰিলোঁ, এইখন এখন দৰ্জা, এইখন পিছফালে বাহিৰলৈ যায়, এইখন এখন দৰ্জা আৰু এইখন এখন দৰ্জা, তাৰপাছত এইখন। মুঠতে এইটো ৰুমত হৈছে 4খন দৰ্জা আৰু প্ৰত্যেক ফালৰ পৰা প্ৰত্যেক ফালে ওলাব পাৰি, ইফালৰ পৰা সিফালে ওলাব পাৰি। এইটো টিভি ৰুম হয়। আৰু এইফালে হ'ল পিছফালৰখন, এইখন পিছফালে, এইফালে বাথৰুম আছে আৰু এইফালে কিটচেনটো আছে। এয়া সেইফালে পিছফালে, সেইফালেও ভাড়াঘৰৰ ফালে যাব পাৰি, দুইফালেদি যাব পাৰি। এইটো হ'ল ড্ৰয়িং ৰুম আৰু আমাৰ পোৱালি ইয়াতে বহি আছে। মই যে ক'লোঁ ভিডিঅ' বনাম বুলি, সি একদম বহি আৰামছে সি মানে ভিডিঅ'ত ওলাম বুলি বহি আছে আৰু ধুনীয়াকৈ। এইটো হ'ল ড্ৰয়িং ৰুম আৰু এইটো আগতে আমাৰ ৰুম আছিলে, এতিয়া বহুত চেঞ্জ কৰি দিলে ইয়াতে। এইটো মানে মই এইটো ৰুমতে জন্ম হৈ এইটো ৰুমতে আহিছিলোঁ আৰু ফাৰ্ষ্ট, তাৰ পৰা থাকিছিলোঁ একচুৱেলি। আৰু এয়া হ'ল পোৱালিৰ লগত লেকচাৰ মাৰি আছোঁ। এইটো ককাৰ চিকাৰ কৰা বন্দুক, আগতে কৰিছিলে, এতিয়া বাৰু নকৰে। এতিয়া অলপ বান্দৰ চান্দৰবোৰ কেতিয়াবা আহে যে, সেয়া ভয় খুৱাই আৰু কেতিয়াবা, সেই তেনেকৈ। এতিয়া বাৰু সজাইহে থৈছে আৰু পোৱালীয়ে তাকে লৈ খেলি আছে। গুলি চুলি নাই বাৰু, ভয় খাব নালাগে। বাকী এইফালৰ পৰা ওলালোঁ এতিয়া, এইখিনিতো দেখালোৱেই। আৰু এইফালে গৈ হ'ল ডাইনিং ৰুম। এইটো হ'ল ডাইনিং ৰুম, য'ত বহি আমি একেলগে সদায় সকলোৱে খাইছিলোঁ। সেইফালে পাকঘৰ, এইটো পাকঘৰ, এইফালেও 4খন দৰ্জা। আৰু এইটো হ'ল পুৰণা ড্ৰয়িং ৰুম। এইটো আগতে পুৰণা ড্ৰয়িং ৰুমটো আছিলে। এতিয়া ককা ইয়াতে শুৱে তলত আমাৰ মানে তেনেকৈ থকা ৰুম বুলি নাছিলে, চব ড্ৰয়িং ৰুম হিচাপে ব্যৱহাৰ কৰা হৈছিলে। আৰু আগতে আমাৰ ৰুমটো আছিলে। এতিয়া ককা ওপৰত যাবলৈ অকণমান অসুবিধা পায় যে, সেইকাৰণে তলতে শুৱে, এইটো ৰুমতে শুৱে। এইফালৰ পৰা আকৌ বাৰাণ্ডালৈ ওলাব পাৰি, দেখিছেনে? আৰু সেই যে ইটো ড্ৰয়িং ৰুম দেখাইছিলোঁ, সেইফালেদিও বাৰাণ্ডালৈ ওলাব পাৰি। মুঠতে মানে চব ফালে ওলাব পাৰি আৰু মই আপোনালোককতো কৈয়ে আছোঁ। আৰু এইটো হ'ল ষ্ট'ৰ ৰুমৰ পৰা গৈ এইখন দোকান, আগফালৰ পৰাও দোকানখনত সোমাব পাৰি আৰু ভিতৰৰ ফালৰ পৰা সোমালে এইফালেদি সোমাব পাৰি। এইটো ষ্ট'ৰ ৰুম হয়। তাৰপাছত এইকেইটা ষ্টেয়াৰ্ছকেইটা আছে, চিৰিকেইটাইদি গৈ এয়া 1983 চনত মই যে কৈছিলোঁ বনাই থৈছে, তাতে ধুনীয়াকৈ লিখিও থোৱা আছে। এইটো হ'ল প্ৰথম ৰুমটো, চিৰিৰ পৰা আহিয়ে প্ৰথম ৰুমটো। পোৱালি একদম শুই চবতে ৰেডি আছে সি, মই য'ত যাওঁ কেমেৰা লৈ, সি ৰেডি আছে। এইফালৰ পৰা প্ৰথম ৰুমেদি আহি এইটো হ'ল প্ৰথম ৰুম, তাৰপিছত এইটো ছেকেণ্ড আৰু এইফালেদি মুঠতে দৰ্জাই আৰু সকলোফালে। কৈ গৈছোঁ নহয়, ওপৰতো তেনেকুৱাই, ওপৰতো বহুত দৰ্জা এতিয়া বন্ধই কৰি দিলে বাৰু। এয়া হ'ল আইতা ককাৰ ৰুম, এইটো হ'ল আইতা ককাৰ ৰুম। কিন্তু এতিয়া ককাটো মানে তলত শুৱে, সেইকাৰণে আইতা সেই মুখৰ ৰুমটোতে শুৱে, ইয়াত কোনো নুশুৱে, ইয়াত আলহী চালহী আহিলে শুৱে। আৰু এইটো হ'ল আইতাৰ চেঞ্জিং ৰুম বা ড্ৰেছিং ৰুম বুলি ক'ব পাৰি। এয়া আইতাৰ আলমাৰি। এইফালৰ পৰা গৈ ওলালোঁ বেলকনি, সেইফালে যে দেখাইছিলোঁ সেইখিনি ভাড়াঘৰখিনি, সেইফালৰ পৰা গৈ পিছফালেও ওলাব পাৰি। আৰু এয়া তললৈ,
বাৰাণ্ডাখন যে দেখাইছিলোঁ গেৰেজ আৰু এয়া পদূলিটো আৰু চব ফালৰ পৰা আহিব পাৰি বেলকনিটোত সেইটোও মই দেখাম বাৰু আপোনালোকে ইমান ভালকৈ বুজি নাপাব চাগে ভিডিঅ'ত তথাপিও যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ অকণমান কেমেৰাটো ব্লাৰ টাইপৰ হৈ গৈছে মাজে মাজে সেইটো ইগন'ৰ কৰিব এইটো এটা ষ্ট'ৰ ৰুম টাইপৰে হয় তাতে আইতাৰ কাপোৰো থোৱা আছে আৰু এইটোত মানে মোৰ পূৰা অধিকাৰ আছে টাইপৰ মই পূৰা আইতাৰ আলমাৰী খুলি কাপোৰবোৰ উলিয়াই লৈ যাওঁ যোনযোৰ মোৰ পচন্দ হয় আৰু মৰমতে থৈ দিওঁ নিপিন্ধিলেও আৰু এয়া হ'ল গোঁসাই ঘৰ আৰু গোঁসাই ঘৰটো ইমান ধুনীয়াকৈ ককাই ছিষ্টেমেটিক কিছুমান বস্তু তাত এড কৰিছে যেনেকৈ পানীৰ টেপটো মানে ধুনীয়াকৈ দি দিছে যাতে গোঁসাই ঘৰত থকা বাচন বৰ্তনকেইটা ধুনীয়াকৈ ইয়াতে ধুব পাৰে ইমান ধুনীয়াকৈ আগৰ দিনতে ককাই সকলোবোৰ ভাবি চিন্তি বনাইছিলে আৰু এয়া হ'ল আমাৰ পোৱালীৰ ৰুম মানে আমাৰ খুৰা খুৰীৰ ৰুম আৰু এয়া অকণমান দেখাই দিছোঁ এইফালে খুৰীয়ে ফুলবোৰ কৰি থৈছে ধুনীয়াকৈ ৰাখি দিছে ভালো লাগে ন ফুল থাকিলে আৰু এইফালে বেলকনিলৈ যাব পাৰি এইফালৰ পৰাও মই যে কৈছিলোঁ সিফালে বেলকনিটো দেখাইছিলোঁ এইখিনি চব মানে একেফালে মানে একেখিনিয়ে এড হৈ যায় ইফালৰ পৰা গ'লেও সেইখিনি পায় সিফালৰ পৰা গ'লেও পায় সেইফালৰ পৰা আহিলেও পায় ইফালেও দৰ্জা আছে যে সেইফালৰ পৰা আহিলেও পায় এইফালে একদম আগফালে আমাৰ হাইৱে কিনাৰতে ঘৰটো ইমান মানে হাইৱেলৈ দূৰ নহয় আৰু হাইৱে কিনাৰতে আছে ঘৰটো এইফালৰ পৰা গ'লে সেইফালে যে মই প্ৰথমতে দেখাইছিলোঁ দেখিছিলে নহয় এয়া দেখিছেনে গোটেই বেলকনিটো মানে চবৰ ৰুমৰ সৈতে কানেক্টেড আছে বহুত ডাঙৰ বেলকনি নহয় কিন্তু তথাপিও আৰু সৰুকৈ অকণমান ওলাই মেলি আগফালে চাবলৈ এনেকৈ ধুনীয়াকৈ বনাই থৈছে এয়া গোঁসাই ঘৰটো এইফালৰ পৰা সেইটো খুৰীৰ ৰুমটো মানে খুৰাৰ ৰুমটো আৰু এইফালে এটা বাথৰুম আছে ওপৰত ইউজ কৰিবৰ কাৰণে এটা বাথৰুমো বনাই থোৱা আছে যিটো গা ধুবৰ কাৰণে নহয় মানে বাকী ইউজৰ কাৰণেহে আছে গা ধুবৰ কাৰণে বাথৰুম তলতে আছে লাইট চাইটবোৰ অকণমান জ্বলাই লৈছিলোঁ যে ভিডিঅ' কৰিবলৈ অসুবিধাৰ কাৰণে লাইট চাইটবোৰ অফ কৰি লৈছোঁ বাকী আপোনালোকে চাই কেনেকুৱা পাইছে বাৰু তলাতল ঘৰ নহয় জানো মই কোৱা নিচিনা একদম তলাতল ঘৰ আৰু ইফালৰ পৰা সিফালে আৰু এইফালৰ পৰা গৈ আকৌ এখন ডাঙৰ বেলকনি আছে কাপোৰ মেলিবৰ কাৰণে খুব সুবিধা বাৰু আৰু ইয়াতে খুৰীয়ে সৰুকৈ নিজৰ ফুলনিখন কৰিছে ধুনীয়াকৈ ফুল ৰুই থৈছে আৰু ফুল থাকিলে সঁচাকৈ মনটো যে খুব ভাল লাগে সকলোৰে ঘৰত ফুল এজোপা দুজোপাকৈ ৰাখিবই লাগে এজোপা দুজোপাকৈ এদিন গৈ বাঢ়ি ঢেৰ ফুল হৈ যায়গৈ ক'ব নোৱাৰাকৈ সকলোৱে ফুল ৰুব লাগে ধুনীয়াকৈ আৰু ঘৰখনো শুৱনি দেখায় ফুল থাকিলে নহয় জানো বাকী ককাইক ভায়েকে পূৰা কাজিয়া লাগি আছে আৰু পূৰা কাপোৰ হৈ আছে এইবোৰ ইগন'ৰ কৰিব দেই ইমান দিন বৰষুণ চবতেতো বৰষুণে ক'ত বানপানীও হৈ গৈছে ন সেইকাৰণে মানে কাপোৰ মেলিবলৈ জেগা নাই এইটো দিদিৰ ৰুম হয় দিদিৰ ৰুম এইফালৰ পাছফালৰখন এইখন আৰু সেয়া যে জুইশাল হয় আৰু ঢেঁকী ঘৰো হয় মই দেখাম বাৰু আপোনালোকক সেইফালে পিছফালৰ পৰা যে কৈছোঁ ওলাব পাৰি আকৌ ভাড়াঘৰলৈ এইফালৰ পৰাও মানে ভাড়াঘৰখিনিলৈ যাব পাৰি সেইখিনিও মই দেখাম সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এইফালে লেট্ৰিন বাথৰুম সেইখিনি সকলোবোৰ আছে বাহিৰতে কাৰণ আগৰ দিনততো বাহিৰতে থাকিছিলে ন আজিকালিহে এটেষ্টেড হ'ল চবতে এইখন ছাদখন খোলাকৈ ৰাখিছে যাতে কাপোৰ কানি মেলিব সেইটো আমাৰ ঘৰ সেইটোও মই কেতিয়াবা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু মই ইয়াত যিহেতু জন্ম হৈছিলোঁ ভাবিলোঁ এইখন ঘৰ শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত হোম টুৰ এটা দিওঁ বুলি আৰু এইকেইটা ৰুমত আগতে বৰমাহঁতি আছিলে বৰ্তা বৰমা আছিলে কিন্তু বৰ্তমানটো ৰুমকেইটা ষ্ট'ৰ ৰুমহে হৈ পৰিছে আৰু এইফালে এখন দৰ্জা এইফালে এখন দৰ্জা দুখন দৰ্জা আছে কিন্তু ইয়াতে 3টা ৰুম আছে মই দেখাই গৈছোঁ এয়া দেখিছেনে এইটো ষ্ট'ৰ ৰুম বনি আছে পোৱালীয়ে কেতিয়াবা ইয়াত খেলে এইটো পোৱালীৰ টেণ্ট হাউচ হয় ইয়াতে মানে এক্সট্ৰা বস্তুবোৰ চব ইয়াতে ৰখা হৈছে আৰু এইখিনি পাছত খুৰীহঁতৰ ৰুম হ'বগৈ মোৰ বিয়াৰ সময়ত মোৰ লগৰখিনি যে ইয়াতে থাকিছিলে ইমান ভাল লাগিছিলে
এইফালে 3টা ৰুম আছে বুলি কৈছিলোঁ যে 3টা ৰুম কানেক্টেড হয় চব ষ্ট'ৰ ৰুম বনি আছে সকলোবোৰ বস্তু ইয়াতে থোৱা আছে পাছত মানে খুৰীহঁতি ইয়াতে চিফ্ট হৈ ল'ব ইয়াত মানে বহুতখিনি কাম কৰিব আছে যে সেইকাৰণে এতিয়া চিফ্ট হোৱা নাই সেইটো ৰুমৰ পৰা সেইটো পাছত খুৰীহঁতৰ ৰুমটো চাগে মেবি গেষ্ট ৰুম বনাই দিব পোৱালিহঁতৰ ষ্টাডিৰ কাৰণে ষ্টাডি ৰুমো লাগে যে সেইকাৰণে ধুনীয়াকৈ খুৰীয়ে অকণমান প্লেনিং কৰি বনাম বুলি ভাবি থৈছে বৰ্তমান একো বনোৱা হোৱা নাই আৰু সেইফালে দৰ্জা দিও আগফালে ওলাই যাব পাৰি মুঠতে ইয়াত 3টা ৰুম আছে সকলোবোৰ খালী আছে আৰু এইফালে ভাড়াঘৰখিনি দেখাম বুলি কৈছিলোঁ যে অকণমান চাই যাওক এনেকৈ ৰুমকেইটা আছে কিন্তু ভিতৰত গৈ গৈ দেখাব নোৱাৰোঁ কাৰণ চবতে মানুহ আছে এতিয়া যিহেতু আৰু এটা চিক্ৰেট কওঁ মই যে এওঁক মানে আমাৰ ইয়াত ভাড়াঘৰত থাকোঁতেই চিনাকি হোৱা কেতিয়াবা লাভ ষ্টৰিত পাৰিলে কম কেনেকৈ চিনাকি কেনেকৈ কি ষ্টাৰ্ট হ'ল আৰু এইখন যে বাৰীখন ইয়াতে মোৰ খোৱাখিনি দিছিলে যেতিয়া মানে বিয়াত এতিয়াতো বাৰী কৰি থৈছে এইফালৰ ৰুমটোতে আছিলে এয়া এইফালে চব বৰষুণে গোটেইখন পানী পানী কৰি থৈছে এইফালৰ পৰা সেইফালৰলৈকে মোৰ খোৱাৰ জেগাখিনি আছিলে তেতিয়া যদি ভিডিঅ' কৰিলোঁ হ'লে সেইবোৰ ভিডিঅ' দেখাব পাৰিলোঁ হ'লে ন কিন্তু ভিডিঅ' কৰা লেট হ'ল মোৰ এইফালে পিছফালৰখিনি আৰু এইটো যে কৈছিলোঁ এইটো দিদি ৰুম হয় দিদি যে আমাৰ একদম সৰুৰ পৰাই থকা মানে পাপাহঁতি সৰু কালৰ পৰাই দিদি আমাৰ লগত আছে এইটো হ'ল জুহাল ককাই চব ধুনীয়াকৈ ককাৰ আইডিয়াৰ মতে বনাই থৈছে এয়া ঢেঁকী ঘৰ এতিয়া খুব বস্তুৱে মানে ঝাঁচ হৈ আছে যেতিয়া বিহুৰ সময়ত সকলোবোৰ বস্তু উলিয়াই ধুনীয়াকৈ চাফা কৰা হয় এতিয়া ইউজত নাই যিহেতু ঠাণ্ডা দিনো নহয় ইমান তেনেকৈ মানে ইউজ কৰা হোৱা নাই সেইকাৰণে তেনেকৈ আছে অকণমান ইগন'ৰ কৰিব মই যেনেকৈ আছে সেনেকৈ বস্তুবোৰ দেখাই গৈছোঁ হোপ আপোনালোকে চাই ভাল পালে ভিডিঅ'টো বুজি পালে নাই নাজানো এইফালে ভাড়াঘৰৰ আগফালৰখিনি আগফালৰ পৰাও ভাড়াঘৰলৈ যাব পাৰি আৰু তেওঁলোকে পিছফালৰ পৰাও সোমাব পাৰে যেনেকৈ ঘৰটো বনাই থৈছে ককাই সেনেকৈ মানে ভাড়াঘৰ মানুহৰ কাৰণে সুবিধাৰ্থেও বস্তুবোৰ বনাই থৈছে যাতে গেটখন মাৰিলে ভাড়াঘৰ মানুহে নিজৰ ঘৰৰ ফালেদি এণ্ট্ৰি কৰিব পাৰে আৰু মই যে প্ৰথমতে কৈছিলোঁ দোকান ফালেদিও এইফালে আহিব পাৰি বুলি মানে কাষ্টমাৰখিনিতো আগফালেদি আহে ন ভাবিলোঁ আপোনালোকক আগফালেদিও দেখাই দিওঁ কিন্তু ভিতৰখন নেদেখালোঁ যিহেতু কাষ্টমাৰ আছিলে এনেকৈ থুলমূলকৈ আজি আমাৰ ঘৰটো দেখালোঁ হোপ আপোনালোকে ভিডিঅ'টো চাই চাগৈ ভাল পালে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব